নমস্কাৰ বন্ধু বান্ধৱীসকল, মই প্ৰিয়ংকা অন্য এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। আপোনালোকৰ মাজলৈ ভিডিঅ'টো চাই ভাল পাব বুলি আশা কৰিছোঁ। শেষলৈকে চাই থাকিব ভিডিঅ'টো। মই আজি বনাইছোঁ খলা চাপৰি পিঠা। মই বনোৱাৰ ধৰণে আপোনালোকে বনাই খাই চাব আৰু যদি ভাল পায় তেনেহ'লে কমেণ্ট বক্সত জনাব। আহকচোন তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে মই চাউলৰ গুড়িখিনি পানী দি ভেটি ল'লোঁ। সোৱাদ অনুসৰি চেনি দিছোঁ। অকণমান নিমখ দিছোঁ। এতিয়া মই নাৰিকলখিনি দিছোঁ। নাৰিকলখিনি মই মিক্সিত খুন্দি লৈছিলোঁ। এতিয়া মই এনেকৈ অলপ সময় ভেটি থাকিম। গেছটো জ্বলাই এখন পাতি দিছোঁ। এতিয়া তেলখন গৰম হৈ গৈছে। মই ৰিফাইন তেল দিছোঁ। তেলখিনি গৰম হৈ গৈছে। এতিয়া মই ভেটি থোৱা মিশ্ৰণখিনি দিছোঁ। এতিয়া অলপ সময় কাৰণে ঢাকি দিছোঁ। এতিয়া ঢাকনখন খুলিছোঁ, দেখিছেনে? চাইডখিনি খুব ধুনীয়াকৈ সিজি গৈছে। এতিয়া লুটিয়াই দিম অলপ। পিঠাটোলৈ মন কৰিছেনে? দেখিছেনে কি ধুনীয়াকৈ সিজি গৈছে পিঠাটো। এনেকৈয়ে মই গোটেইখিনি পিঠা বনাই ল'ম। পিঠাখিনি বনাই হৈ গ'ল মোৰ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ থাকিলে। আৰু নতুনকৈ যদি মোৰ ভিডিঅ'টো চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।